নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মই নবীন চন্দ্ৰ নাথে মোৰ চেনেললৈ। আৰু আজি আমি কথা পাতিম বৰ্তমান ইউটিউবত ভিউজ কিয় নাহে। অৰ্থাৎ ভিউজ কিয় নাহে তাৰ কাৰণ বহুত আছে। বহুতে লাখৰ ওপৰত ভিউজ বনায়, আমি কিয় বনাব নোৱাৰোঁ, বা আমাৰ ভিউজ কিয় নাহে, 15টা 20টা কিয় আহে, তাৰ এই কাৰণ সকলো জানিম। শেষলৈ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। সমানে কিয় ভিউজ নাহে। প্ৰথম কথাটো হ'ল, আপুনি যেতিয়া ভিডিঅ'টো আপলোড কৰিব, আপলোড কৰাৰ সময়ত তাৰ তলত এটা দেখা পাব যে টাইটেল আৰু ডিছক্ৰিপশ্যন, এই দুটাৰ ওপৰত লক্ষ্য কৰে। 1 নম্বৰ পইণ্ট, আপুনি যেতিয়া ভিডিঅ'টো আপলোড কৰিব, আপলোড কৰাৰ সময়ত টাইটেলটোত কি লিখিছে আৰু ডিছক্ৰিপশ্যনত কি লিখিছে সেইটো লক্ষ্য কৰে ইউটিউবে। যদি আপুনি ভিডিঅ'টো এটা বনাইছে আৰু টাইটেল এটা বেলেগ লিখিছে, তেতিয়াহ'লে কেনেকৈ ভিউজ আহিব। ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰিহে আপুনি টাইটেল লিখিব পাৰিব আৰু ডিছক্ৰিপশ্যনত লিখিব পাৰিব। 2 নম্বৰ পইণ্টটো হ'ল যে যেতিয়া আপুনি ভিডিঅ' এটা আপলোড কৰে, তেতিয়া ভিডিঅ'ৰ তলত টেগ বুলি এটা মানে আপোনালোকে দেখা পাব। টেগত কি লিখিছে সেইটোও নিৰ্ভৰ কৰে। অকল মই যে কৈ আছোঁ টেগ বুলি, টেগটো ক'ত পাব চাওক। ভিডিঅ'টো আপলোড কৰাৰ পাছত আপোনালোকে আহিব ইউটিউব ষ্টুডিঅ'ত অহাৰ পাছত তাত আপোনালোকে এডিট কৰিব। এডিট কৰাৰ পাছত তলতেই দেখা পাব টেগটো, আৰু সেই টেগটোৰ ওপৰত ভিত্তি কৰিও ইউটিউবে আপোনাৰ ভিডিঅ'টো পপুলাৰ কৰে। বন্ধুসকল চাওক, মই ইউটিউব ষ্টুডিঅ' অন কৰিলোঁ। অন কৰাৰ পাছত এনেদৰে আহিব সকলোৰে, আৰু তলত দেখিছে মাই ফাৰ্ষ্ট আছামিজ লেংগুৱেজ বুলি, এইটো মই কাৰ্চিন মাৰি দেখুৱাই দিছোঁ। তাত ক্লিক কৰিব। অৰ্থাৎ আপোনাৰ প্ৰথম ভিডিঅ'টো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ওপৰত দেখিছে নিশ্চয় আপোনালোকে এই যে পেঞ্চিলৰ দৰে এডাল আছে, সেইডাল ক্লিক কৰিব, মানে এইটো এডিট। আৰু এডিট কৰাৰ পাছত তললৈ আহিব। তলত দেখা পাব সকলোৱে টেক্স কেটেগৰী এনেদৰে আছে যে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইবোৰ হৈছে টেগ, আৰু মই এইবোৰ লিখি থৈ দিছোঁ। এইবোৰ টেগ সকলোৱে ভালদৰে চাই লওক। এনেদৰে লিখিব লাগে। মই লিখি দিছোঁ মাই ফাৰ্ষ্ট ভ্লগছ, মানে আপোনালোকেও সকলোৱে প্ৰথমে হেছটেগটো দি ল'ব, ঠিক আছে। এতিয়া মূল কথাটো হ'ল যে আপোনালোকে ভিডিঅ' আপলোড কৰাৰ সময়ত 3টা কথা লক্ষ্য কৰিব লাগিব। এটা হ'ল টাইটেল, ডিছক্ৰিপশ্যন আৰু টেগ, এই 3টা ভালদৰে চাব লাগিব। দ্বিতীয়তে, আপোনালোকে কিহৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাইছে সেইটো লক্ষ্য কৰিব লাগিব। টেগত আপোনালোকে কি কি লিখিব তাৰো কিছুমান নিয়ম আছে। আপুনি যিহৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাইছে তাৰ ওপৰত আপোনালোকে গুগলত ছাৰ্চ কৰিব বা ইউটিউবত ছাৰ্চ কৰিব। এক্সাম্পল মই ধৰি ল'লোঁ, আপুনি জব নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি ভিডিঅ' বনাইছে, তেতিয়াহ'লে আপোনালোকে গুগল বা ক্ৰমত ছাৰ্চ কৰিব জব নটিফিকেশ্যন বুলি ছাৰ্চ কৰাৰ লগে লগেই তাত বিভিন্ন ধৰণৰ কিছুমান লিখনি আহিব। সেই গোটেইবোৰ আপোনালোকে মানে কি টেগত বহাই দিব, মানে লিখি দিব। তাৰোপৰি আকৌ ইউটিউবত ছাৰ্চ কৰিব যে জব নটিফিকেশ্যন বুলি, তেতিয়া গোটেইবোৰ আহি পেলাই আপোনালোকে তাত বহাই দিব টেগত। বন্ধুসকল, এতিয়া আমি জানো আহক সকলোৱে যে বৰ্তমান ইউটিউবত হায়েষ্ট ভিউজ অহা মানে কি ভিডিঅ' কোনটো। আপোনালোকে ইউটিউবত ছাৰ্চ কৰিব পাৰে, বা যদি আপোনালোকে ইউটিউবত ছাৰ্চ কৰিব নিবিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত দি থৈ দিম সেই লিংকটো। চাওক, বৰ্তমান তাৰ ভিউজ আহিছে 7.9 বিলিয়ন। 5 বছৰ আগতে দিছিলে, বৰ্তমান এতিয়ালৈকে 7.9 বিলিয়ন ভিউজ, আৰু আনফালে 49 M মানে কি লাইক। আপোনালোকে ছাৰ্চ কৰিব লুইচ ফনচি আৰু ডেছপাচিটো FT, ডেডি য়াংকি বুলি আছে, বা লুইচ ফনচি বুলি ছাৰ্চ কৰিলে আপোনালোকে পাই যাব সেই ভিডিঅ'টো। তাৰোপৰি এতিয়ালৈ কিমান ছাবস্ক্ৰাইবাৰ হ'ল জানেনে আপোনালোকে? বৰ্তমান 31.1 M ছাবস্ক্ৰাইবাৰ হৈছে। আৰু বন্ধুসকল, শেষলৈ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ, জয় অসম।